তো এই গাইজ আজি হৈছে 24 তাৰিখ অক্টোবৰৰ। সবেতো জানে আজি দীপাৱলী, কালী মাইৰ উৎসৱ, সকলোৱে জানে। আজি মানে বতাহ বৰষুণত ধৰি ইয়াতে দোকানৰ মাজতে সোমাই আছোঁ, চাব পাৰে বহুত বৰষুণ। ভাবিলোঁ মিৰাৰ চেল্ফিতে অলপমান কথাকে কৈ দিওঁ আৰু অলপ দেৰি কৰি মানে বৰষুণ কমিলে যাম আৰু অলপ ওলাই যাম আৰু কি হৈ আছে দেখাবলৈ চেষ্টা কৰিম। আহকচোন আগবাঢ়ো ভিডিঅ'টোৰ ফালে কি হৈ থাকে। বলক আৰম্ভ কৰোঁ। তো গাইজ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোৱে ভিডিঅ'বোৰ চাই কিন্তু ছাবস্ক্ৰাইবটো নকৰে, প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব আপোনালোকে। তো গাইজ আজি দীপাৱলী শেষ, মানে আজি একেবাৰে শেষ দীপাৱলী, মানে কথা বৰষুণ দি আছে না, অৱস্থা নোহোৱা কৰি পেলাইছে। এতিয়া কি হয় কি কৰোঁ চাওক, বলকচোন চাওকচোন বৰ্তমান কেনে বৰষুণ দি আছে, অৱস্থা নাইকিয়া কৰি পেলাইছে একেবাৰে। কালি মাই হ'ব দিয়ক আৰু আমাক পূজা চাবা দে, কাপি চাপি ছাগল আৰু ये बड़ी अच्छी बात कही आप। উপায় নাই আৰু গোটাই বৰষুণ গাইজ। সেই গাইজ বৰ্তমান মানে আমি আহি শুৱালকুছি গেট পাৰ হ'লোহি। এতিয়া মোৰ লগত আছে নাৰায়ণ, আপোনালোকে চিনি পায় প্ৰায়ভাগে। আৰু মানে এতিয়া আমি তেলটো ভৰাই লওঁ, গাড়ীত তেলটো ভৰা হোৱাৰ পিছত আমি পূজাৰ ফালে আগবাঢ়োঁ। কি হয় দেখাওঁ আপোনালোকক, চাওঁ বতৰৰ মহিমা শেষ, বৰ্তমান এতিয়া নাৰীৰ মহিমা চাবলৈ যাই আছোঁ। দিয়ক আৰম্ভ কৰোঁ ভিডিঅ'টো, লেটছ গ'। সেই গাইজ ফাইনেলি আমি আহি আধা পালোহি আৰু অকণমান আছে, তো ভিডিঅ'টো অপেক্ষা কৰক। এই কি জেগা পাইছোঁ এইকেইটা তহঁতে মানে গাইজ আমি আহি পালোঁ আৰু অকণমান জেগা আছে, তো চাওকচোন মানে যাই আছোঁ বয়ান চাওক, মানে গোটেই চাব পাৰে গাইজ। তো এই গাইজ বৰ্তমান নাৰীৰো মহিমা চাবৰ কাৰণে, একৰো মহিমা চাবৰ কাৰণে মানে বৰ্তমান আমি এতিয়া আছোঁ। এয়া চাওক, এই আগে চাই লওকচোন, এই দুনিয়াৰ বৰষুণ, গোটেই বৰষুণ গাইজ। কালী পূজাটো দূৰৰ কথা, এটা বোমো মাৰিব নাপালে, একো চাব পৰা নাই বৰ্তমানলৈকে। আমাৰ এই বসন্তীখান তাতে আছে, মণ্ডপ আছে নে এইখন বসন্তীখান তাতে থৈ দিয়া আছে। আৰু আমি এতিয়া বৰ্তমান ইয়াতে বহি আছোঁ, অলপমান পিছত যাম আৰু আজি মুঠতে দেখামেই আৰু বৰষুণ হাজাৰ দেখাটো দেখা যায়। তো কৰাই দি যায় কচোন আমাৰ আগত লগ পাইছোঁ। তো এই গাইজ ভিজি হ'লেও আহি পালোঁ এতিয়া বৰ্তমান আমি কালী পূজাৰ গেট। বহুত জিকি কষ্ট কৰি আছোঁ। অলপ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু দিয়ক আগবাঢ়ো, আহক কি হৈ আছে বৰ্তমান। তো এই গাইজ আপোনালোকে চাব পাৰে মোৰ পিছ চাইডে আছে বৰ্তমান লাহোৰ কালী পূজা। তো আহকচোন ভিতৰে যাওঁ, কি হৈ আছে বৰ্তমান আপোনালোকক দেখাই আছোঁ। তো আহক মোৰ পিছ চাইডে। এয়াই হৈছে আমাৰ ওচৰে পাজৰে হৈ থকা এখন হৈছে সৰু গাঁৱৰ কালী পূজাটো ভিতৰৰ মানে চালি হৈ আছে। তো এই গাইজ মানে এতিয়া ভিডিঅ'টো শেষ কৰিলোঁ। মানে কালী মাইৰ চবে এইখিনিৰ পৰাই দৰ্শনটো কৰি লওক। যদি বৰষুণৰ বতৰ আহিব পৰা নাই তো আপোনালোকে ইয়াৰ পৰাই সেৱাটো কাঢ়ি লওক। মানে বৰষুণৰ বতৰ না কি কৰোঁ কি নকৰোঁ লাগিছে। আজি ভিডিঅ'টো মানে এইখিনিতে সমাপ্ত মাৰিলোঁ। মানে মোবাইল চোবাইল বেয়া হোৱাৰ ৰিক্স থাকে না, পইচা নাই, তো কি কৰোঁ উপায় নাই আৰু ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ। যদি ভাল হৈছে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইবটো কৰিব একেবাৰে নাপাহৰিব। থেংক ইউ।